हेलो पेरेंट्स वेलकम बैक टू माय चैनल मदरहुड ए ब्लेसिंग आशा करो সকলো ভালে আছে আমাৰ খবৰ খুব ভাল নহয় সেইটো কাৰণে ভাবিলো এটা আপডেট দিও আপোনালোকক বহুত দিন ভিডিও দিয়া হোৱা নাই সেইটো কাৰণে মই ভাবিলো এবাৰ আপোনালোকক জনাই দিও কিহৰ কাৰণে ভিডিও দিয়া হোৱা নাই বা আমাৰ লেট হৈছে ভিডিও দিয়া একচুয়ালি মানে 10-15 দিন মান আগতে নিকি মাইনাৰ জ্বৰ উঠিছিলে আৰু জ্বৰটো তাই 4 দিন মান থাকিলে মানে দিনে ৰাতিয়ে জ্বৰ আছিলে তাৰ পাছত তাই দুদিন সৰ্দি হ'ল তেতিয়া বাৰু আমি ডক্টৰৰ ওচৰলৈ নিনিলো কাৰণ আগতেই ডক্টৰে তেনেকুৱা দিয়া দৰব আছিলে হিয়া মেডিচিনে আমি তাইক খোৱালো তাৰ পাছত কি হ'ল তাই ভাল হোৱা দুদিন মান পাছতেই দীপৰ জ্বৰ হ'ল আৰু দীপৰো লাহে লাহে জ্বৰটো বাঢ়ি বাঢ়ি গৈ থাকিলে তাৰ লগতে সৰ্দি কাহ এইবিলাকো হ'বলৈ ল'লে দীপৰ জ্বৰ আৰম্ভ হোৱাৰ দুদিনমান পিছতেই নিকি মাইনাৰ আকৌ জ্বৰ উঠিলে তেতিয়া আমি অকমান চিন্তাত পৰিলো আকৌ জ্বৰটো খুব বেছি আছিলে টেম্পাৰেচাৰটো তাই তাৰ পাছত তাই অলপ পেটৰ অসুখ হ'ল সেইটো কাৰণে নেক্সট টাইম যেতিয়া হ'ল জ্বৰ তেতিয়া আমি ভাবিলো যে ডক্টৰ তালে নিয়াটো ভাল হ'ব কাৰণ সিচুৱেচন ভাল নহয় ৰিস্ক লোৱাটো ভাল নহ'ব কিবা ইন্টাৰনেল হৈ আছে যদিও আমি হয়তো গম পোৱা নাই বুজি পোৱা নাই সেইটো কাৰণে আমি যোৱাকালি নিকি মাইনাক ডক্টৰ তালে নিলো আৰু ডক্টৰে ক'লে যে তাই পেটৰ ইনফেকচন হৈছে বুলি মানে সেইটো সন্দেহ কৰিছে আৰু লগতে কোভিডৰো অলপ সন্দেহ কৰিছে তেওঁ তেতিয়া আমি ডক্টৰক জানিবলৈ দিলো যে দীপৰো গাটো বেয়া এনেকুৱা হৈছে বুলি তেতিয়া ডক্টৰ অলপ চিন্তাত পৰিলে আৰু সুধিলে যে কোভিডৰ টেষ্ট কৰা হৈছে নে নাই আৰু দীপে ইতিমধ্যে তাৰ আগদিনাখন কোভিডৰ টেষ্ট ঘৰতে কৰিছিলে কিট আনি পেলাই তো সেইটো আমি জনালো তেওঁ তেতিয়া কৈছে যদি সেইটো নিগেটিভ আহিছে তেতিয়াহ'লে বাৰু নেকি আজি কোভিডৰ টেষ্টটো নকৰো অলপ চাই লওঁ যদি এতিয়া দিয়া দৰবখিনি দি তাই জ্বৰটো বা পেটৰ অসুখটো ভাল হয় তেতিয়াহ'লে কোভিড নহয় আৰু যদি ভাল নহয় তেতিয়াহ'লে আমি হয়তো তাইৰো কোভিডৰ টেষ্টটো কৰাব লাগিব নহ'লে তাই পেছাবৰো টেষ্ট এটা কৰোৱাৰ কথা ডক্টৰে কৈছে সেইটো কাৰণে মনটো ইমান ভাল নহয় আমাৰ সবৰে আৰু আজি কি কৰিম কি নকৰিম বুলি ভাবি পেলাই আমি ফাইনালি ডিসিশন ললো যে এটা টেষ্ট আকৌ কৰোৱা ভাল হ'ব সেইটো কাৰণে দুপৰীয়া সময়ত দীপ আকৌ গ'ল কোভিডৰ টেষ্ট এটা কৰাই আহিব বুলে হস্পিটাললৈ কাৰণ ঘৰত কৰা টেষ্টটো মেবি ভুল হ'ব পাৰে বা মেবি আমি প্ৰসেছটো ঠিকে ফলো কৰা নহ'বও পাৰে সেইটো কাৰণে টেষ্ট কৰাবৰ কাৰণে গ'ল চেম্পলটো দি থৈ আহিলে আৰু এতিয়া ফিংগাৰ্ছ ক্ৰছড কাৰণ কি হয় নাজানো কালিলে দুপৰীয়া ৰিপৰ্টটো দিব আৰু ৰিপৰ্টটো দিয়াৰ পিছতহে গম পাম কি হ'ব কাৰণ যদি কোভিড হৈছে তেতিয়াহ'লে আমাৰ এইটো ফ্লেটতটো এক্সট্ৰাকে থাকিবলৈ তেনেকুৱা কোনো প্ৰভিজন নাই আমাৰ বাথৰুমো এটাই সেইটো কাৰণে আমাৰ অকমান চিন্তা হৈছে সকলোকে কৈছো আমাৰ কাৰণে প্ৰে কৰক যাতে আমি সকলো ভালে থাকো যাতে কালি দীপৰ ৰিজাল্টটো নিগেটিভ আহে আৰু যাতে নিকি মাইনৰ গাটো সোনকালে ভাল হয় এতিয়া বাৰু তাই জ্বৰটো কমিছে আজি পেটটো ভাল বুলিয়ে ক'ব পাৰি কাৰণ ৰাতিপুৱাই এবাৰ হাগু কৰিছিলে তাৰপিছত আৰু তাই নাই কৰা বলক এবাৰ নিকি মাইনাক অকমান আপোনালোকক দেখাই দিওঁ তাই এতিয়া কি কৰি আছে তাই গাটো যেতিয়া একেবাৰে বেয়া থাকে তেতিয়া উপায় নোহোৱা হয় তেতিয়া অকমান মোবাইলটোকে দি পেলাই তাই মনটো ভাল কৰা হয় এতিয়াও তাই মোবাইলে চাই আছে অকমান আপোনালোকক দেখাই দিওঁ হাই কৈ দিয়া হাই কৈ দিয়া একো কন্টেন্টটো মই ক্ৰিয়েট কৰা হোৱা নাই আগতেই এটা কন্টেন্ট ক্ৰিয়েট কৰি থৈছিলোঁ আপোনালোকৰ কাৰণে যে মই নিকি মাইনাৰ খেলা বস্তুখিনিৰ হাইজিন কেনেকৈ মেইনটেইন কৰোঁ আজি ভাবিছোঁ সেইটোকে অকণমান আপোনালোকক দেখাই দিওঁ তেতিয়াহ'লে বলক এয়া নিয়া
আৰু এটা আনা এইটো এলিফেণ্টটো সেইটো এলিফেণ্ট ওপৰত আছে অঁ যোৱা টেক ইউৰ বাথ এলিফেণ্টক কোৱা আকৌ টেক ইউৰ বাথ টেক ইউৰ বাথ আনা কিমান কাম নিকি মাইনাৰ নিকি মাইনাই এইটো কাম কৰি সদায় খুব ভাল পায় মই কাপোৰ ধোৱাৰ পিছত যোনখিনি লাষ্ট অৰ্ডালে পানী থাকি যায় সেইখিনি পানীত এনেকৈ তাইক দি দিবলৈ কওঁ খেলা বস্তুবিলাক তাই এটা এটাকৈ নি দি থাকে তাই নিজেও বিজি থাকে আৰু সেইখিনি সময়ত মোৰো নিজৰ কাম হৈ থাকে মই তাতে অলপ ডেটল দি দিওঁ লিকুইড ডেটল অলপ দি দিওঁ আৰু তাতে তাই খেলা বস্তুখিনি চব গোটাই পেলাই আনি পেলাই দিয়ে তাৰপিছত মই সেইখিনি অকণমান ধুই পেলাই সেইখিনি আকৌ শুকুৱাই দিওঁ এইটো ডাক আছে এইফালে ডাক এইটো টেক ইউৰ বাথ এয়া এনেকৈ মই দুপাকমান ঘূৰাই দিওঁ মোৰ এইটো ছেমি ৱাশ্বিং মেচিন ছেমি হ'লে এইটো কাৰণে ভাল হয় যোনসকলৰ অট'মেটিক তেওঁলোকৰ হয়তো এইটো কামত নাহিব কাৰণ তাতে চাগে পানীখিনি ড্ৰেইনেই হৈ যায় আৰু যোনসকলৰ ৱাশ্বিং মেচিন নাই তেওঁলোকে বাকেটতো এনেকৈ ডেটল দি পেলাই অকণমান আপোনাৰ ল'ৰা ছোৱালীক ব্যস্ত কৰি ৰাখিবৰ কাৰণে এনেকুৱা এটা এক্টিভিটি তেওঁলোকক কৰিব দিব পাৰে তেওঁলোকে খুব এনজয় কৰে প্লাছ পুতলাখিনি চাফাও হয় আৰু হাইজিন মেইনটেইন কৰাটো খুবেই বেছি আৱশ্যক কাৰণ তেওঁলোকে চব সময়তে বস্তু মুখত দিয়ে এয়া আমাৰ নিকি মাইনা চাই আছে তাই পুতলাবিলাকে টেক ইউৰ বাথ কৰি আছে কি কৰি আছে তাই টেক ইউৰ বাথ এইটো ডৰেমন লোৱা সেইডাল আগত ডৰেমনৰ তলৰটো নাই সেইকাৰণে চাইছে এইটো পিছত লগাই দিম দেই সেইডাল দেই লগাই দিব লাগিব এনেকৈ পুৰণা টাৱেল এখন পাৰি পেলাই তাতে মই পুতলাখিনি শুকুৱাবলৈ দিওঁ অকণমান সময় তাৰপিছতে তাই খেলিব পৰা হয় আৰু ৰাতি সদায় এয়াৰটাইট কণ্টেইনাৰ এটাত পুতলাখিনি থোৱাৰ ব্যৱস্থা কৰিব তেতিয়া জেঠী কক্ৰচ এনেকুৱাবিলাক বস্তুৰ পৰা ইনফেকশ্যন হোৱাৰ চান্স নাথাকে সেইটো কাৰণে তেনেকৈ ৰাখিলে ভাল হয় তেতিয়া ৰাতিপুৱাই আপোনালোকে উলিয়াই দিব পাৰিব খেলিবৰ কাৰণে আজিৰ ভিডিঅ'টোত সিমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি ভাবে বেলেগৰো কামত আহিব তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ আহিলেও আমাৰ কাৰণে প্ৰে কৰিব আৰু বাই বাই টেক কেয়াৰ